নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু আমি ভালে আছোঁ। এয়া চাওক আমাৰ গুনুক আজি নতুন হেয়াৰ ষ্টাইল ন, গুণু আজি চুলি কাটিলে ন, ইমান গৰম। এয়া হ'ল 14 তাৰিখৰ দিনাখন গুনুক এটা ভিডিঅ' কৰিবলৈ কাৰণে তাইক এনেকৈ সজাইছিলোঁ আৰু হাতত পতাকাখন তুলি দিছিলোঁ। তাই বহুত ফূৰ্তি পাইছিলে আৰু ভিডিঅ'টো মই আপলোডো দিছিলোঁ, যদি চোৱা নাই চাব আপোনালোকে। আৰু এয়া হ'ল 15 তাৰিখৰ দিনা তাইক মই কোৰ্ট ফিল্ডলৈ লৈ গৈছিলোঁ, কাৰণ তাই এইবাৰ প্ৰথম স্বাধীনতা দিৱস পাইছে, সেইকাৰণে দেখুৱাওঁ বুলি তাইক লৈ গৈছিলোঁ, কাৰণ তাই এইবিলাক চাই বহুত ভাল পায়। আৰু তাত গৈ ইয়াক তাই ককাকৰ লগত পূৰা ভিতৰত মানে ফটো মাৰিছে, মানুহ চাইছে, দুষ্টামি কৰি আছে। তাই অলপ ভয়ো খায় কেতিয়াবা। এইজনী আমাৰ গুনু। চবেই শুভেচ্ছা জনালোঁ। আৰু এয়া হ'ল আমাৰ তীখৰ। আজি আমাৰ তীখৰ আহিছে আমাৰ ঘৰলৈ। এয়া আমাক গুনুৰ লগত খেলি আছে, দুইটা দুষ্টামি। আমাক গুনুৱে তীখৰক মাৰিবলৈ যায়। এয়া দেখিছে কিমান দুষ্ট কৰি আছে তাই। নুশুৱে মানে আজিকালি, নুশুৱেও নাখায়ো, মানে খালী উৎপাত আৰু তাই একে জেগা নাথাকে, গোটেই বিচনা বগাই ফুৰে। দুইটাকে মাজে মাজে গালিও দিওঁ, কাৰণ আমাৰ গুণু এটা সৰু হৈ আছে, তাই গালি দিলেও বুজি নাপায়, হাঁহেহে। কিন্তু তীখৰে বুজি পায়, সেইকাৰণে সি বাৰু ৰৈ দিয়ে। এই আকৌ আমাক গালি দিয়াৰ কাৰণে তাই বেছি ফূৰ্তিহে পাইছে। ইয়াত চকুত মাৰি তীখৰক চকু ফুটাই দিলে। সেয়া দুষ্টবোৰ চক তাইৰ, বহুত দুষ্ট, বহুত দুষ্ট। ল'ৰা ছোৱালী ডাঙৰ কৰাটো সঁচাকৈ বহুত কষ্ট। যি ডাঙৰ কৰে, বিশেষকৈ অকলশৰে যি ডাঙৰ কৰে, সিহে বুজি পায় ইমান দুষ্টামি। আৰু এইকেইটা যে অকণমানি অকণমানি দাঁত ওলাইছে, এই দাঁতকেইটাই সদায় চবকে মানে কামুৰিবলৈ ধৰে। ষ্টেপুলাৰ আৰু দুইটা। এয়া তীখৰে কথা কৈ আছে আৰু কথাবোৰ তাই শুনি আছে। তাৰপিছত তীখৰক মাৰিবলৈ যায়। যিহেতু মোৰ মানে ভিডিঅ'ত আজিকালি লুকাবলৈ একো নাথাকে দিনটোৰ ব্লগ হিচাপে, কাৰণ ভিডিঅ' কৰা নহয়েই তাইৰ লগত লাগি থাকোঁতে, সেইকাৰণে এনেই অকণমান ভিডিঅ' কৰি থওঁ, সেয়াই লগাই পেলাই এডিট কৰি দিছোঁ। আৰু সকলোৱে কয় গুনুক দেখা নাই, গুনুক দেখা নাই, ভিডিঅ' কিয় বনোৱা নাই, সেইকাৰণে মানে দেখুৱাই দিওঁ বুলি ভাবি পেলাই তাইৰ দুষ্টামিবোৰকে দেখুৱাই দিছোঁ। আৰু চাব, আৰু চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া এতিয়া বনাবলৈ লৈছোঁ তীখৰৰ কাৰণে মাংস, চিম্পুলকৈ আৰু কুকাৰতে বনাওঁ, যিহেতু মানে দেৰি হৈছে সেইকাৰণে আজি। আৰু আজি মানে সি বেছি জ্বলা নাখায়, সেইটো কাৰণে আদা, নহৰু আৰু জিৰা গুড়ি দি পেলাইহে মানে বনাই দিছোঁ কুকাৰতে, কাৰণ বেছি জ্বলা সি নাখায়। আৰু দেৰি হৈ গ'ল মানে আজি ভাত বনোৱা, তাহাঁতৰ লগত লাগি থাকোঁতে দুইটাৰ লগত। এয়া মাংস কুকাৰত, এয়া হৈ গ'ল আমাৰ কুকাৰত বনোৱা মাংস ৰেডি।